हेलो एवरीवन गुड मर्निंग मोर चेनेलर अन्यटी भिडिओले आपनालोक सकलोके स्वागतम जनाइছো। আজি ভিডিওটো এতিয়াৰ পৰা আৰম্ভ কৰিছো। আজি এতিয়া বাজিলে 10টা বাজিছে আৰু মই গাপা ধুলো খোৱাবাও কৰিলো হেখন পোষ্ট অফিসলে কাৰণ কাম এটা আছে সেইকাৰণে যাম আৰু হেয়াই দিনটো কি কৰো কি নকৰো তাকে দেখুৱাই যাম। আশা কৰিছো আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাব। এফালে ভাইটিয়ে বজাৰ কৰি আনিলেগে এফালে সৰু আলু গুটি তিয়হ তাৰপাছত এয়া আনিছে হেৰি কি বুলি কয় নামটো পদিনা তাৰপাছত এয়া তিয়হ গাজৰ তাৰপাছতে আনিছে বন্ধাকবি আৰু এই আৰু সৰু আলু গুটি আনিছে আৰু এফালে মাছো আনিছে। সেয়াই এফালে ওলালো পোষ্ট অফিচলৈ বুলি। এতিয়া আমি গৈ আছো ৰিক্সাতে যামগে আৰু বেটাৰীত। আৰু এইফালে আমাৰ শিৱসাগৰৰ শিৱদৌল কৃষ্ণ পোষ্ট অফিচৰ পৰা আহি পালোহি কিন্তু কামটো নহ'লে বাৰু। অহা সপ্তাহত মাতিছে অহা সপ্তাহত যাব লাগিব। আৰু এইফালে পাকঘৰত মই বনাই আছোঁ মাছ। এফালে মাছ বনাবলৈ লৈছোঁ। ভাইটিয়ে বজাৰৰ পৰা মাছ আনিছিলে মাছ ফ্ৰাই কৰিছোঁ আৰু মাছ ফ্ৰাই কৰা হৈ গ'ল। আৰু আনফালে এয়া বনাইছোঁ বিন গাজৰ আৰু আলু চব্জি। মুনুৱে বনাই আছে পদিনা চাটনি খাই নাম ন খাবলৈ বহিছোঁ। আৰু এইফালে ভাত এইফালে দাইল আৰু মাছ এইফালে আছে বিন আৰু আলু আৰু গাজৰ চব্জি এইফালে তিয়হৰ চাটনি তিয়হৰ চালাড আৰু এইফালে আছে পদিনা চাটনি। আজি আইটেম ঢেৰ হ'ল সেয়াই খাই লওঁ তেতিয়াহ'লে। আজি আইটেম ঢেৰ হ'ল। মুনুৱে বনালে এইফালে পদিনা চাটনি তাৰপিছত মায়ে এইফালে চালাডো বনালে মই আহি পেলাই মাছ বনালোহি। সেয়াই আইটেম আজি ঢেৰ হ'ল। বাপৰে চাটনিখিনি বেলেগ জ্বলা হৈছে বহুত জ্বলা দিলা। ঠিক আছে খাই লওঁ পিছত লগ পাম। এতিয়া 4টা বাজি গ'ল অলপ দেৰি শুলোঁ। এতিয়া অকণমান বাহিৰলৈ আহিছোঁ আৰু আজি বতৰটো চাওকচোন কিমান বেয়া কেনেকুৱা অদ্ভুত কৰিছে বতৰটো। ৰ'দো নাই বৰষুণো নাই। এতিয়া চাহ তাহ কিবা এটা খাওঁ। এনেকুৱা বতৰ হ'লে কিবা ভাল নালাগে মানে আৰু কি কৰোঁ কি নকৰোঁ লাগে। সেয়া চাহ একাপ বাকি ল'লোঁ চাহকাপ খাই লওঁ। হাইড এণ্ড চিক বিস্কিট কাৰ ভাল লাগে। ফিকা চাহৰ লগত অকণমান মিঠা কিবা এটা হ'লে ভাল লাগে আৰু চাহত চেনি লোৱা নাই সেইকাৰণে বিস্কুটটো অকণমান মিঠা লৈছোঁ। আৰু এইফালে ভাত খোৱা চাউল কেইটামান তিয়াই থৈছোঁ পিঠাগুড়ি কেইটামান খুন্দিব লাগিব। ঢাকি থৈ দিওঁ। অথনি যে পিঠাকেইটা তিয়াই থৈছিলোঁ এতিয়া এয়া চালি লৈছোঁ। পিঠা বনাব মানে পানী পিঠা কেইটামান বনাম বুলি ভাবিছোঁ। সদায়নো ৰাতিপুৱা কিমান আৰু ৰুটি খাই থাকিব সেইকাৰণে বোলো পানী পিঠা কেইটামান বনাম কাইলৈ। মোৰ ভাল লাগে পানী পিঠা খাই পেলাই আৰু হেল্ডিও হয় বস্তুটো সেইকাৰণে এয়া চালি লৈছোঁ। ইফালে ভাত বনাই আছোঁ আৰু দাইল বনালোৱেই। দাইল হৈ গ'ল। এইফালে সৰু আলু ভাজি বনাম তাকে কাটি আছোঁ। সৰু আলু গুটি আৰু মটৰ চব্জি। এয়া ভাত বাঢ়ি ল'লোঁ। এইফালে আছে ভাত আৰু এইফালে
সৰু আলু মটৰ আৰু কণী দি পেলাই এয়া বনালোঁ। এইফালে মাছ এপিচো লৈছোঁ, এইফালে আছে দিনৰ চাটনি আৰু এইফালে দাইল। আৰু আজি ভিডিঅ'টো তেতিয়াহ'লে ইমানতে সামৰণি মাৰিছোঁ। যদি আজি আপোনালোকৰ মোৰ এই ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজত। আৰু তলৰ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব যে আজি আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। আৰু মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইবো কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।